প্ৰতিটো সম্বন্ধৰে নিজৰ নিজৰ এটা সীমা থাকে, কিন্তু যেতিয়া আত্মসন্মানৰ কথা আহে তেতিয়া সম্বন্ধ শেষ কৰি দিয়াটোৱে উচিত হয়। যিয়ে যাব বিচাৰিছে তেওঁক যাব দিয়া। তেওঁ যদি আজি ৰৈ যায় কাইলৈ এৰি গুচি যাবই। যেতিয়া কোনোবাই বুজিয়ে নাপালে তেওঁক বুজোৱাৰ প্ৰয়োজন কি? যেতিয়া কোনোবাই নামানে তেওঁক মনোৱাৰ প্ৰয়োজন কি? যিটো সম্বন্ধত এজনে আনজনৰ ফিলিংছৰ সন্মানেই নকৰে, গুৰুত্বই নিদিয়ে, তেনেহ'লে সেই সম্বন্ধক জবৰদস্তি টানি থকাৰ প্ৰয়োজন কি? সময় থাকোঁতেই নিজকে সলনি কৰি লোৱাটোৱে ভাল, নহ'লে সময়ে সলনি কৰিলে বহুত কষ্ট হ'ব। কিছুমান মানুহে স্বাৰ্থৰ বাবেই সম্বন্ধ বনায়। নিজৰ কাম হোৱাৰ পাছত সঁচা মানুহৰ অন্তৰ ভাঙি এৰি গুচি যায়। তেওঁলোকে ভাবে যে তেওঁলোকতকৈ চালাক মানুহ কোনো নাই, কিন্তু প্ৰকৃততে তেওঁলোকে নিজৰ ভাগ্য নিজেই শেষ কৰে। যিয়ে তোমাক কষ্ট দিছে তেওঁ নিজেও এদিন কষ্ট পাব, আৰু বিশ্বাস ৰাখা এইটো চোৱাৰ তুমি সুযোগ পাবা। যাৰ পিছত তুমি দৌৰি আছা দুদিন আঁতৰি চোৱা। কথা পতাটো দূৰৰে কথা, মনতো নেপেলাব। তুমি যাক যিমান গুৰুত্ব দিবা সেইজন মানুহে তোমাক সিমানেই বেছি কন্দুৱাব। সমগ্ৰ পৃথিৱী স্বাৰ্থতে চলি আছে। ঠাণ্ডাৰ দিনত যিটো সূৰ্যৰ অপেক্ষা কৰা হয় গৰমৰ দিনত সেই সূৰ্যৰ তিৰস্কাৰ কৰা হয়। যি আপোন নহ'ল তেওঁৰ ওপৰত কেতিয়াও নিজৰ অধিকাৰ সাব্যস্ত নকৰিবা, আৰু যিয়ে তোমাৰ দুখ নুবুজে তেওঁক কেতিয়াও নিজৰ দুখৰ বিষয়ে নজনাবা। জীৱনটো সদায় নিজৰ মতে জীয়াওক। যদি মানুহৰ মতে জীয়াই তেন্তে না মানুহৰ হৈ থাকিব না নিজৰ হ'ব। সঠিক সময়ত সঠিক কথা বুজি পোৱা আৰু ভুল সময়ত শুদ্ধ কথা বুজাব পৰা মানুহ পোৱাটো বহুত কঠিন। চকু আৰু কপালৰ সম্পৰ্ক বহুত অদ্ভুত। চকুৰে যি ভাল লাগে কপালত সেইটো লিখা নাথাকে।